নমস্কাৰ জনাই সকলোকে মই অনিতা ভিলা স্বাগতম জনালোঁ। মই আহি আছোঁ এতিয়া পথাৰত মাছ ধৰিবলৈ। এদিন যে ধৰিবলৈ গৈছিলোঁ মাছ নাপালোঁ। তাত আজি ট্ৰেক্টৰ হাল আছে, তাত মাছ ধৰিবলৈ আহি আছোঁ। কালি ফাৰ্মাচীলৈ গৈছিলোঁ, আপোনালোকে সকলোৱে দেখিছিলে মই ফাৰ্মাচীলৈ যোৱা। ফাৰ্মাচীলৈ গ'লোঁ, ডক্তৰে কাণত দিয়া দৰৱ দিলে, শুকনি পিল দিলে, বিষৰ পিল দিলে, খালোঁ নিচিনা মই কথা কৈছোঁ তাকে কৈছে খালোঁ। খাই কৰি ইয়াত মানে বিষাই আছিলে দেহাটো যিহেতু, আৰু কাণখনো পকি আছিলে বুলি কৈছিলোঁ। কাণৰ দৰৱ দি কৰি আজি ৰাতিপুৱা মানে মই একেবাৰে উঠিব নোৱাৰা হৈ গৈছিলোঁ। মানে গোটেই গাটো বিষ, বহিব নোৱাৰোঁ। আপোনালোকক কিনো ক'ম আৰু, পাছত কৰিবলৈ বহিব নোৱাৰা হৈ গৈছিলোঁ। আৰু কাণখনে একোৱে নুশুনো, ঘৰ কৰি থাকে। তাৰপিছত আমাৰ আকৌ এটা নিয়ম আছে, বছৰি ডাঙৰীয়া কৰ্ম পতা আৰু আই সভা পতা, যি নিয়ম আমি সেইবোৰ কৰিব লাগে, কিন্তু আমি কৰিব পৰা নাই পইচা পাতিৰ অভাৱত। এইবছৰ আই সভাও পতা নাই যিহেতু পইচা পাতি নাই, আৰু ডাঙৰীয়া কৰ্মও কৰা নাই। সেইবাবে মানুহজনে ৰাতিপুৱাই ডাঙৰীয়া কৰ্মলৈ আগবঢ়াই দিলে, আৰু কুকুৰা এটা বিচৰা কথা হ'লে দেওবাৰে ডাঙৰীয়া কৰ্ম পাতিম বুলি ক'লে। সেইবাবে মোৰ দেহাটো ভাল হ'ল, বিষবোৰ গ'ল। আপোনালোকক কিনো কওঁ, আপোনালোকে এতিয়া বিশ্বাস নকৰিব। দেহা ভাল নহ'লে বিষালী হৈ থাকিলে কি ডাঙৰীয়া কৰ্মলৈ টোপোলা বান্ধিলে বিষ ভাল হৈ যাব নি? সেইটো নহয়। আমাৰ যিহেতু নিয়ম, আমি বামুণীয়া, আমি ডাঙৰীয়া কৰ্ম, আই কৰ্ম, সদস্য সকলো পাতোঁ। সেইবাবে বছৰি যদি পতা নহয়, মানুহবোৰ দেহা মোৰ ভাল নহয়। এইবাৰ পাতিব পৰা নাছিলোঁ। এতিয়া মানুহজনে দেওবাৰে পাতি দিম বুলি ক'লে। মোৰ দেহা মোৰবোৰ বিষবোৰ গ'লগৈ বুলি ক'ব পাৰি। আৰু ৰাতিপুৱা কাপোৰ মানে দুপৰীয়া কাপোৰ কেইটামানো ধুলোঁ, অকণমান ধুলোঁ। এতিয়া ওলাই আহিছোঁ ট্ৰেক্টৰ হাল বালে, যিহেতু মাছ টানি ফুৰিব নালাগে, এনেই মাছজনীয়ে মেথাটো উলিয়ালে ধৰিলে হয় আৰু। ব'লক এতিয়া গৈ থাকোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব, স্কিপ নকৰাকৈ। ট্ৰেক্টৰখন আহি পথাৰত নামিছে, মাছ ধৰা মানুহ ঢেৰ দিছে নাই। এইফালে বা ধৰি, এইফালে বা ধৰি, এইফালে পাৰত বহি আছে দিছে নাই মাছ ধৰিবলৈ। ৰ'ব ধৰি লওঁ, আপোনালোককো দেখুৱাই আছোঁ। প্ৰথম যাত্ৰা জাকৈখন মোৰ ভাগৰ দাদাই কৰিছে আৰু মাছ পায় নাপায় মই গৈছোঁহে লাহেকৈ। মাৰক দাদা ভাগৰ জাকৰি নাই। এই আঁঠু পানীত বা জাকৈ পেলাই ক'ত মাছ উঠিব, এনেই বাই আছে, মাছ চাছ পোৱা নাই। ব'লক এতিয়া সিফালে যাওঁ মাছ ধৰিবলৈ। ট্ৰেক্টৰখন নামি আহিলে, সকলো মানুহ নামি গ'ল, ময়ো নামি গ'লোঁ লাহেকৈ। আৰু মাছ পোৱা নোপোৱা পাছৰ কথা, চাওঁচোন ধৰি পিনি কি পাওঁ আৰু। পানীখিনি দেখি এনেকুৱা মাছ থকা যেন লাগিছে, কিন্তু মাছ ইমান নাই। ক'ৰবাত মূৰ এটা উলিয়াই আছে, তাকে একদম গোটেই চিঞৰ বাখৰ ধৰা ধৰি। মাছতকৈ মানুহে বেছি দেখিছে নাই। কমচে কম ইয়াত আধা কেজিমান মাছ লিখা লাগিছে। মানুহ কিমান দিছে নাই, এজনীকৈ ভাগত পৰিব নাপাব সন্দেহে। আমাৰ ছোৱালীজনীক এই ল'ৰাটোকে ধৰিব দিলোঁ, ল'ৰাটোৱে মাছ নধৰোঁ বুলি ক'লে। মানুহজনে মই দুয়োটাই মাছ ধৰিলোঁ আৰু এইয়া মাছ লৈ এতিয়া ঘৰলৈ যাওঁগৈ। ব'লক। এহেঁতক চাওকচোন, ট্ৰেক্টৰখনৰ পকৰে ট্ৰেক্টৰখন যদি ব্ৰেক হৈ আহে, সিহঁতি একদম দৰ মাৰি আহি পাৰত উঠে। ইমানে হাঁহি উঠিছে নহয়। ট্ৰেক্টৰ উঠিলে আমিও উঠি আহি আছোঁ। মাছ বাচোঁগৈ এতিয়া ঘৰত, দেখুৱাম ব'লক আপোনালোকক মাছ কিমান পালোঁ। এতিয়া গৈ থাকোঁ ঘৰলৈ। ঘৰ আহি পাই গ'লহি। এইফালে পাছফালেও আহিলোঁ মাছ ধৰিবৰ কাৰণে, দিছে নাই। এয়া মাছ বহুত পালোঁ, সেইদিনাখনি নাই পোৱা হ'লে, দিছে নাই। পাতত দি খাম, সৰু সৰু মাছ এইবোৰ। সৰু সৰু পুঠি মাছ বাচিবলৈ টান, সৰুতে ভাল পোৱা এইবিলাক টান, ঠিক দুইটা বহুত টান। এইয়া চাওক, কিনিবলৈ গ'লে 50-60 টকা হ'ব, কিন্তু এয়া ঘৰতে ধৰি আনিছোঁ। কষ্টৰ ফল মিঠা বুলি ক'লে কয় নহয়। সেইদিনাখনি ধৰিবলৈ গ'লোঁ, নাপালোঁ। কষ্ট ধৰি এমাহ ডেৰমাহ দি ৰখি দিলোঁ, আজি এয়া পাই আনিছোঁ। এই কৰি দিয়ক, পানী মাৰ মহে খাইছে। এয়া এজনী এজনীকৈ ধুনীয়াকৈ বাচি ল'লোঁ, দিছে নাই। লোকেল মাছ এনেকুৱা সৰু সৰু কোনে খাই ভাল পায় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। মাছ বাচোঁতে বহুত মহে কামুৰিলে, গোটেই খজুৱাইছে এতিয়া। চব এনেকুৱা হ'লে বেছি ভাল লাগিলে নেখায়। এইবোৰ এতিয়া পাতত দি খাম। অ' তুমি যি খাবা নাই? খাবা? কোনটো খাবা? এইটো খাবা? অঁ, আজিলৈ ভিডিঅ'টো ইমানে আছিলে। যদিহে চাই হ'লে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।